ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? নিশ্চয় ভালেই হ'ব। লকডাউন চলি আছে যিহেতু আমি কিছুমান কাম কৰি আছোঁ। লকডাউনৰ গতিকে ঘৰতে আছোঁ, এনেই আছোঁ, কাম কৰি আছোঁ আৰু সেই কামখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি আমি তাঁত লগালোঁ, সেয়াকে দেখুৱাবলৈ লৈছোঁ। আৰু এই আমাৰ এই NKPP আসাম নামৰ চেনেলটোৰ জৰিয়তে আপোনালোকক সৰু সৰু কিছুমান আমি কৰা কামৰ নমুনা দেখুৱাম বুলি ভাবিছোঁ। যেনেকৈ আজি তাঁত লগালোঁ, তাঁত লগোৱা দেখুৱাম, কাপোৰ কিছুমান বৈ ৰাখিছোঁ। সেয়া আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কিন্তু তেনেহ'লে আগলৈ গৈ চাই থাকোঁ কি কৰিলোঁ আজি, কেনেকৈ হ'ল, কোন কোন আছিলে। চিনাকি কৰি দিবতো নোৱাৰিলোঁ বাৰু, কিন্তু দেখুৱাই আছোঁ দেই। মই কিন্তু লগোৱা নাই তাত, মোৰ লগৰজনীয়ে নিকাই লগাইছিলে। আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ লগাইছোঁ আজি তাঁতখন। অসমীয়া সমাজত খুবেই প্ৰয়োজনীয় তাঁতৰ শালখন, আৰু ঠাই অনুসৰি চবেই বেলেগ বেলেগকৈ লগায়। আমাৰ ইয়াত আমি এইটো ষ্টাইলতে লগাইছোঁ, এইটো পদ্ধতিয়ে লগাই আহিছোঁ, এইটো পদ্ধতিয়ে লগাইছোঁ আৰু সকলোৱে এনেকৈ লগায়। কিন্তু বেলেগত কেনেকৈ লগায় মই ভালকৈ নাজানো ইমান এটা। চবৰে বেলেগ বেলেগ ষ্টাইল আছে ন, গতিকে ব'লক চাওঁ।